4টা বাজিছে নেকি? নাই 4টা বজা নাই, 3:29 হৈছে। এতিয়া বেলি নমোৱাৰ আগতে ভাত খাব লাগে, গতিকে মালৈ আগবঢ়ালোঁ। মা এইখিনি আগবঢ়াই থৈ আহোঁ, তাৰপিছত আমি খাম লাহে ধীৰে। আগবঢ়াই দিওঁগৈ। মাৰ কাৰণে আগবঢ়ালোঁ। এইটো অসমীয়া মানুহৰ নিয়ম। এনেকৈ ধূপ চুপ জ্বলাই আহিম, মাক দিয়াৰ পিছতহে আমি খাব পাৰিম। গতিকে বলক আগবঢ়াই দি থৈ আহোঁ মাক। মানে এইখিনিতে দিব লাগিব মাক আগবঢ়াই। থৈ থাকি পানী কলপাতখনতে চাকিটো জ্বলাই দিব। এনেকৈ ধুনীয়াকৈ সেৱা কৰিম, সেৱা কৰি দুটাই গুচি যামগৈ আৰু পিছলৈ চাব নোৱাৰিম। পিছলৈ চাবলৈ নাপায়, গতিকে আমি ধুনীয়াকৈ সেৱা কৰিম এতিয়া। সেৱা কৰিবলৈ বৰ্তমান ভাতকেইটা খাই লওঁ বেলি নবহাৰ আগতে। ভাত দিছে ধুনীয়াকৈ, মই খাইছোঁ আৰু দেউতাই খাব টেবুলত, মই মাটিতে খাব লাগিব। ভাতটো খাই লওঁ। চব বইল, এইফালে আছে এইটো কিবা এটা হয়, কিবা দালিও হয়, এনে বেঙেনা আলু বইল, কেঁচা বিটৰ চাটনি, ওলকবি, নিমখ নেমু, সেয়াই আৰু অমিতা বইল, চব বইলেই। গতিকে খাওঁ। কবি গাই এনে কেঁচা খাই যাব মজা লাগে। পিছলৈ চাগে বইলে খাম, এনেকৈ মছলা চছলা নাখাম। এনেকৈ খাই ভাল লাগিছে, বেমাৰো নহয় বইল চইল খালে। গাইজ মই খাই লওঁ হা, কেমেৰা ধৰি থাকিবলৈ দিগদাৰ হয়, গতিকে খাই লওঁ। চবেই খাব লৈছে বইল ভাত, মোৰ খাই হৈ গ'ল, বঢ়িয়া লাগিছে। পাছলৈ চাগে এনেকৈ খাম আমি, চাই লওক। অলপ ৰখিছে এইখিনি, মানে এয়া ভাইটি এটা আহিব তালৈ, বাকী আমি এইটো খাব নোৱাৰোঁ, এবাৰ খালোঁৱেই। গতিকে আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভালকৈ।
আলহী 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 আহিছিলে পঠাই দিছোঁ এই দেউতা গৈ আছে থ'বলৈ